নমস্কাৰ খেলপ্ৰেমী আসামলৈ স্বাগতম। কমনৱেলথ গেমছ 2022 আৰম্ভ হ'বলৈ গৈ আছে। 28 আগষ্টৰ দিনা অপেনিং চেৰিমনি হ'ব আৰু আমাৰ দৰ্শকসকলে সুধি আছে যে কোনটো চেনেলত প্ৰচাৰ কৰিব আৰু ক'ত আমি লাইভ চাব পাৰিম খেলসমূহ। চ' আপোনালোকে Sony 10 আৰু Sony 6 যিটো সাধাৰণতে Sony স্পৰ্টছ নেটৱৰ্ক হয়, Sony স্পৰ্টছ নেটৱৰ্কৰ আটাইকেইটা চেনেলতে আপোনালোকে খেলসমূহ উপভোগ কৰিব পাৰিব। বিভিন্ন ধৰণৰ খেল বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব আৰু ঠিক সেইদৰে মোবাইলত Sony Live এপৰ জৰিয়তে আপোনালোকে খেলসমূহ লাইভ ষ্ট্ৰিমিং চাব পাৰিব। DD ফ্ৰী ডিছৰ কথা ক'বলৈ গ'লে DD ফ্ৰী ডিছত আপোনালোকে DD স্পৰ্টছ চেনেলত খেলসমূহ উপভোগ কৰিব পাৰিব। খেলসমূহ 29 জুলাই দিনৰ 1:30 বজাৰ পৰা আৰম্ভ হ'ব। ষ্ট্ৰিমিং টিভিত আৰম্ভ হ'ব আৰু ৰাতি 2:30 আপোনালোকে খেলসমূহ চাব পাৰিব। 2:30 পুৱতি নিশালৈকে খেলসমূহৰ কভাৰেজ হৈ থাকিব। এইসমূহ চেনেলত খেলসমূহ হৈ থাকিব। চ' ইমানে আছিলে তথ্য। ভিডিঅ'টো ভাল লাগিলে যদি লাইক কৰিব, শ্বেয়াৰ কৰিব, চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব। তেতিয়ালৈকে ধন্যবাদ।